कहाँ से लाया? ये मेघालय से। मेघालय से। लोड मेघालय में गया है। कहाँ ले जा रहे थे? नौगांव हमको बोला था, नौगांव तक ले जाओ, इसके बाद तुम दूसरा को दे देना, तुम आ जाना वहाँ से। तो गाड़ी उसको समझाने के बाद? हाँ, तो हम यहाँ से ले रहा कहाँ जाने वाला था ये? चालान पे तो मणिपुर है। तो इलीगल चालान नहीं है बोल रहा है, इलीगल है बोल रहा है ऐसा? मालूम नहीं, तो हमको भी नहीं मालूम है। मालिक को कांटेक्ट किया कि नहीं? हम तो अकेले। এইটো আমি খানাপাৰা পইণ্টত ধৰিছোঁ। মেঘালয়ৰ ফালৰ পৰা আহি আছিল। প্ৰায় 500 কেছমান টোটেল হ'ব। তাৰ 200 কেছমান বিয়েৰ আৰু বাকী 292 পাইছোঁ আমি এতিয়ালৈ। সেইটো IMFL আছে। কেনেকৈ কোপা গৈ আছিলে? এইটো মেঘালয়ৰ পৰা আহি আছিলে আৰু এইটো তেওঁলোকৰ ডেষ্টিনেশ্যন মণিপুৰ বুলি তেওঁলোকে কৈছে আৰু পেপাৰ্ছ কিছুমান তাত লগত লিকাৰৰ লগতে আমি কিছুমান বেলেগ এডিবলছ যেনে চাওমিন টাইপৰ বস্তু পাইছোঁ আৰু সেইখিনিৰ চালান আছিল। চালানখিনি মণিপুৰ ডেষ্টিনেশ্যন দেখুৱাইছে চুৰাচানপুৰ। এইটো মেঘালয়ৰ বিক্ৰীৰ কাৰণে বনোৱা ফৰ চেল ইন মেঘালয়া আৰু মেঘালয়ৰ ফালৰ পৰাই আহি আছিল। আমাৰ গুৱাহাটীত সোমাই এনেকৈ ৰুটটো লৈছিল তেওঁলোকে। কিমানজনক আপোনালোকে আটক কৰিছে? কেৱল ড্ৰাইভাৰজনেই আছিল। এতিয়ালৈ ড্ৰাইভাৰজনকে আমি আটক কৰিছোঁ। মালিক কোন তেনে কিবা ওলাইছে? মালিক সি এতিয়ালৈ একো কোৱা নাই। আমি জাষ্ট মানে এতিয়া আমাৰ হেৰিয়াত লৈছোঁ কাষ্টডিত। দেখা যাওক, আমি সোধা পোছা কৰাৰ পাছত হয়তো ওলাব। এইটো মানে এটা আমাৰ গোপন এটা আমাৰ সূত্ৰৰ ভিত্তিতে আজি খবৰ এটা পালোঁ যে আজি সন্ধিয়াতে এনেকৈ মেঘালয়ৰ মানে এটা ঠাইৰ পৰা যে এনেকৈ এটা অবৈধ সুৰা মেঘালয়ৰ সুৰা মানে লোড কৰিছে এটা ট্ৰাকৰ নম্বৰটো আহিলে। তো সেইমতে আমি আমাৰ সোণাপুৰ চাৰ্কুল আৰু বশিষ্ঠ চাৰ্কুলৰ ষ্টাফখিনি গৈ তাতে আমি এটা গোপন এটা আমি হেৰি কৰিলোঁ, খেপ পাতিলোঁ। তাৰপিছত মানে সেইমতে আমি ট্ৰাকখন পাই গ'লোঁ। আপোনাৰ আমাৰ হেল্থ চিটি নাৰ্ছিং হোমৰ আগত যিটো আমাৰ কইনাধৰা যিটো ট্ৰাফিক ছিগনেল আছে, তাতে আমি গাড়ীখন ৰখালোঁ। গাড়ীখন ৰখোৱাৰ পিছত প্ৰথম যেতিয়া গাড়ীখন আমি চেক কৰিলোঁ, চেক কৰোঁতে প্ৰথম আমি দেখা পালোঁ তাতে কিছুমান এডিবল যেনেকৈ চাওমিন, নুডলছ এইবিলাক ওলালে। তাৰপিছত এই তেৰপালটো খুলি যেতিয়া গাড়ীখন পূৰা চাৰ্চ কৰা হ'ল, ভিতৰত দেখা পালোঁ যে বিয়াৰ ওলালে। তেতিয়ালৈকে আমি গম পোৱা নাছিলোঁ যে ভিতৰত IMFL আছে বুলি। তাৰপিছত আমি গাড়ীখন আমাৰ ইয়ালৈ লৈ আহিলোঁ। কেলৈ মেইন ৰোডৰ ওপৰত গাড়ীটো আনলোড কৰাটো অলপ অসুবিধাৰ হেৰি হয়। তেতিয়া মোটামুটি 500 কেছৰ কথা আছিলে। এতিয়ালৈকে আমি 492 কেছ ইয়াতে জব্দ কৰিবলৈ সক্ষম হৈছোঁ। 200 কেছ তাতে বিয়াৰ আছে আৰু 292 কেছ বিভিন্ন বিধৰ মানে হেৰি আছে, IMFL আছে। তো এই গোটেই কনচাইনমেণ্টটোৱে কোনো বৈধ নথি পত্ৰ নাই আৰু এইটো মণিপুৰ যোৱা বুলি এটা কাগজত পাইছোঁ। এই এডিবলছবিলাক মণিপুৰ যাব আৰু এইটো এটা মানে গোটেই বস্তুটোৱে এটা অবৈধ আৰু মেঘালয়ৰ কাৰণত হেৰি হৈছিলে। আৰু এইটো হয় মানে এইখিনি যিখিনি বস্তু লৈ আনিছে যে আজি যদি মদৰ কনচাইনমেণ্ট যদি হ'লে হয়, তে মদৰ কনচাইনমেণ্টৰ লগত মানে বেলেগ বস্তু থাকিব নোৱাৰে, অকল মদে থাকিব। কিন্তু এই যে লুকুৱাই অনাৰ যিটো পদ্ধতি, যিটো দেখা পালোঁ বেলেগ ছিষ্টেম কৰিছিল, কিন্তু ধৰক আমাৰ ইণ্টেলটো কনফাৰ্ম আছিল কাৰণে আমি আজি এইটো পাবলৈ সক্ষম হৈছোঁ আৰু